স্বাগতম জনালোঁ আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল অনুভৱ আছামলৈ। উত্তৰাঞ্চলত যি নদীৰ গৰাখহনীয়া হৈ আছে, আপোনালোকে নানান ধৰণৰ ইলেকশ্যন আহে, ইলেকশ্যনত বিভিন্ন ধৰণৰ আপোনালোকে প্ৰতিনিধি নিৰ্বাচন কৰি দিয়ে। ইলেকশ্যনত পঞ্চায়ত ইলেকশ্যন, MP ইলেকশ্যন তথা আমাৰ যি বিধায়কৰ ইলেকশ্যন হয়, MLA ইলেকশ্যন, তাতো আপোনালোকে আপোনালোকৰ প্ৰতিনিধি পঠায় আপোনালোকে ৰাজ্য চৰকাৰলৈ আৰু তথা কেন্দ্ৰীয় চৰকাৰলৈ, আৰু আমাৰ পঞ্চায়তৰো আপোনালোকে প্ৰতিনিধি পঠায়। পঠোৱাৰ পিছতো আজি দেখা গ'ল যে দীৰ্ঘদিন ধৰি আমাৰ যি মৰিগাঁও জিলাৰ উত্তৰাঞ্চল, তাত বান গৰাখহনীয়া এক বাঢ়ি আহিলেই, পানীৰ অলপ বাঢ়নি হ'লেই আমাৰ ঘৰ দুৱাৰবোৰ বুৰ যোৱা দেখা যায় আৰু ঘৰ বাৰীবোৰ ভাঙি যোৱা দেখা পৰিলক্ষিত হৈছে। তাত আপোনালোকৰ মেয়া পৰিষদৰ ভূমিকা কি? হয়, এইটো কথা হ'ল যে একচুৱেলি আমি 1994 চনত আমাৰ অসমীয়া পৰিষদৰ জন্ম হৈছিলে। জন্ম লগ্নৰে পৰাই আমি প্ৰথমৰ পৰা আমাৰ দাবী এটা আছিল আমাৰ NRC ডিমাণ্ড আৰু গৰাখহনীয়াৰ স্থায়ী সমাধান। এইবিলাক দাবী ধাৰাবাহিকভাৱে আমি আজিলৈকে এইবিলাক দাবীৰে বিভিন্ন ধৰণৰ আন্দোলন সমাৱেশ, বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি চলাই আহি আছোঁ। গতিকে ইয়াত দেখা যায় যে আমি আপোনালোকে আজি যিটো প্ৰশ্ন কৰিছে মোক যে গৰাখহনীয়াৰ স্থায়ী সমাধান, একচুৱেলি কি চাওক, আজি প্ৰায় 40 বছৰ ধৰি যিটো বান গৰাখহনীয়া সমস্যা, আৰু এই সমস্যাক লৈ বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচন অহাৰ লগে লগেই প্ৰতিশ্ৰুতি দিয়ে ৰাইজক যে আমি অহা ইলেকশ্যনত আমাক জিকালে আমি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া সমস্যা আমি সমাধান কৰিম, আৰু আপোনালোক ভোট দিয়াত আমাক জয় কৰালে, আমি চৰকাৰ কৰিব পাৰিলে আমি আপোনালোকৰ এই সমস্যাটো আমি সমাধান কৰিম। এনেধৰণৰ প্ৰতিশ্ৰুতি আজি 40 বছৰে প্ৰতিশ্ৰুতি হৈ ৰ'ল। কিমান দল আহিল, কিমান দল গ'ল, কিন্তু মাত্ৰ প্ৰতিশ্ৰুতিতেই বস্তুটো আবদ্ধ হৈ থাকিল। কিন্তু কোনো ধৰণৰ মানুহ পৰিৱৰ্তন হোৱা নাই, কোনো ধৰণৰ ডেভেলপমেণ্ট আৰু স্থায়ী সমাধানৰ কাৰণে কোনো চৰকাৰ, কোনো দল, কোনো নেতাই ইয়াৰ চিন্তা কৰা নাই, সঠিক চিন্তা কৰা নাই। এতিয়া আমি ইয়াৰ দ্বাৰা বুজিব পাৰিছোঁ যে ইয়াৰ এটা অভিজ্ঞতা আমি পাইছোঁ। ইয়াৰ দ্বাৰা আমি আমাৰ অসমীয়া পৰিষদৰ তৰফৰ আমি ইমান দিনে আমাৰ তিক্ত অভিজ্ঞতাই আজি ইমানখিনি আমাক অভিজ্ঞতা দিছে যে আচলতে আমাৰ মৰিগাঁও জিলাৰ উত্তৰাঞ্চলৰ যিটো ব্ৰহ্মপুত্ৰৰ নদীকাষৰী আমাৰ যিখিনি মানুহ, বিশেষকৈ আমাৰ মিয়া অধ্যুষিত অঞ্চলৰ মানুহখিনিয়ে বিবেক ভোট দিব নোৱাৰে আৰু বিভিন্ন ৰাজনৈতিক দলৰ ষড়যন্ত্ৰ বলি হৈছে, ভোট বেংক হিচাপে ব্যৱহৃত হৈছে। আৰু যেতিয়ালৈকে আমাৰ মানুহৰ মাজত সজাগতা সভা দি এৱাৰনেছ দি পেলাই আমি যদি মানুহখিনি সজাগ কৰিব নোৱাৰোঁ, তেনেহ'লে কি হ'ব, এনেধৰণে জিন্দগীত আমি এনেই যাই থাকিব যে ভোট বেংক হিচাপে আমি ব্যৱহাৰ হৈ থাকিব লাগিব, আৰু এনেধৰণে বিভিন্ন ধৰণৰ প্ৰলোভন দি আমাক ব্লেকমেইলিং কৰি বিভিন্ন নেতাসকলে, এটা হৈছে ভোট বেংক, কেনেকৈ মেৰু বিভাজন, হিন্দু আৰু মুছলমান, এইটো এটা পৰম্পৰা আগৰ পৰা চলি আছে, আজিলৈকে চলি আছে। গতিকে আমাৰ মাজত শিক্ষাৰ অভাৱ আছে। আমি যেতিয়ালৈকে শিক্ষাত উচ্চ শিক্ষিত হ'ব পাৰিম, আমাৰ সমাজত শিক্ষাৰ এটা পোহৰ আনিব পাৰিম, আৰু তাৰপিছৰ পৰা মানুহ যদি বিবেকবিলাক অলপ সুচল হ'ব, আৰু তেতিয়াহে আমাৰ মানুহৰ যেতিয়া ব্লেকমেইলিং কৰি ভোট বেংক হিচাপে মানুহ যদি ব্যৱহৃত নহ'ব, তেতিয়া আমি অনুমান কৰিব পাৰিম যে এনেধৰণৰ কুচক্ৰান্তমূলক ৰাজনৈতিক দলৰ পৰা হাত সাৰিব পৰা এটাই ৰাস্তা আছে, আমাৰ মানুহক গাঁৱে গাঁৱে আমি চেষ্টা অব্যাহত ৰাখিছোঁ। বিভিন্ন পঞ্চায়তত, বিভিন্ন এলেকাত আমি এনেধৰণৰ সজাগতা সভা অভিযান আৰম্ভ কৰিছোঁ যে বাল্য বিবাহ, শিক্ষা ইত্যাদিৰ ওপৰত আমি বিভিন্ন ধৰণৰ নাৰী নিৰ্যাতন ইত্যাদিৰ ওপৰত এনেধৰণৰ কাৰ্যসূচী আমি সজাগতা সভা চলাই আহি আছোঁ। কিন্তু আচ্ছা, সভাপতি ডাঙৰীয়া, আপোনালোকৰ যে প্ৰত্যেকবাৰে আমাৰ ইয়াত আমাৰ যি কলিয়াবৰ লোকসভা সমষ্টিত, তাত দেখা গৈছে যে আমাৰ যি প্ৰাক্তন চৰকাৰ আছিলে, যি যোৱা চৰকাৰটো আছিলে, বিগত চৰকাৰৰ দিনত প্ৰাক্তন মুখ্যমন্ত্ৰীতকৈ আদি কৰি তাৰ পুত্ৰলৈকে, তাৰ ভাতৃ, তাৰ পুত্ৰ একেলেঠাৰিয়ে
বহু বছৰ ধৰি আমাৰ এই কলিয়াবৰ লোকসভা সমষ্টি দখল কৰি আছে কিন্তু কলিয়াবৰ লোকসভা সমষ্টি খালি দখলেই কৰি আছে নে এতিয়ালৈকে কোনো আমাৰ নদী বান্ধৰ কাৰণে সিহঁতে কিবা মাত মাতিছে নেকি যিহেতু তৰুণ গগৈয়ে নিজে কয় যে আমাৰ যি ঢিং সমষ্টি আছে কলিয়াবৰ লোকসভাৰ অধীনত যি ঢিং সমষ্টি আছে তৰুণ গগৈৰ দ্বিতীয় বাসস্থান বুলি কয় তাত কি তৰুণ গগৈ নিজৰ বাসস্থান নদীত বুৰ যাবলৈ দেখা গৈ আছে যে দুদিন পিছত নদীৰ বুকুত আমাৰ তৰুণ গগৈৰ দ্বিতীয় ঘৰ বুৰ যাব তাত তৰুণ গগৈৰ আপোনালোকে কি বুলি ক'ব নাই এই ক্ষেত্ৰত আমি এইটো ক'ব বিচাৰিছোঁ যে একচুৱেলি কথা হ'ল কি যে আজিকালি নেতাসকলে বিভিন্ন ধৰণৰ ছদ্মবেশ ল'ব পাৰে স্বৰ্ণময়ী হ'ব পাৰে ঠিক তেনেকৈ আজি আমাৰ কিছুমান হিন্দু ধৰ্মাৱলম্বী কিছুমান নেতাও আছে আমাৰ অঞ্চলত আহি পেলাই আসসালামু আলাইকুম মানে চালাম দিয়ে চালাম দিয়াৰ লগে লগেই আমাৰ এইটো সিহঁতে ভালকৈ জানে যে আমাৰ মিয়া উদ্যোগ অঞ্চলত আহি পেলাই মুছলমানৰ আগত যদি চালাম দিয়ে কোনো হিন্দু নেতাসকলে তেনেকৈ ভাবে কি যে সি এজন মুছলমান আৰু এইখিনিতে সন্তুষ্টি লৈ আমাৰ মানুহে আকৃষ্ট হয় এইটোৰ প্ৰতি এই দুৰ্বলতাটো আমাৰ নেতাসকলে জানে আৰু সেই ঠিক তেনেকেই আহি পেলাই আমাৰ এই অঞ্চলত আহি কয় কি আমাৰ নিজা ঘৰ আমাৰ তৰুণ গগৈ ডাঙৰীয়াও বহুবাৰ কৈছে যিমানবাৰেই আহিছে আমাৰ মৰিগাঁও অঞ্চলত বা আমাৰ এই মানে মৰিগাঁৱৰ উত্তৰ অঞ্চলত যিমানখিনি আমাৰ দিন সমষ্টিত এলেকাত যিমানবাৰ আহিছে সিমানবাৰেই মানে এই কথাটো কয় যে মৰিগাঁও অঞ্চলত দিন সমষ্টিত আহিলে আমাৰ নিজৰ ঘৰৰ নিচিনা লাগে এইটো মোৰ দ্বিতীয় ঘৰ বুলি সিহঁতে এনে কৈ আহি আছে আৰু এইটো কিয় কৈছে এইটো কোৱাৰ লগে লগে আমাৰ মানুহে এইটো ভাবি লয় যে তৰুণ গগৈ আমাৰ নিচে আপোন বুকুৰ আপোন বুলি ভাবি লয় আৰু ঠিক এই সুযোগতে আমাৰ মানুহৰ পৰা ভোটবিলাক কাঢ়ি লৈ যায় ঠিক তেনেকেই তেখেতে দুবাৰ তেওঁৰ ভাতৃ এবাৰ তেওঁৰ পুতেকো এবাৰ বৰ্তমান চলি আছে কিন্তু ইমান পৰ তেখেতক আমাৰ এই মিয়া অধ্যুত অঞ্চল সমষ্টিবিলাকৰ পৰা বিপুল ভোটত তেখেতসকলক মানে আমি জয়ী কৰি দিয়াৰ পিছতো কি হ'ল আজিলৈকে খুব জোৰকৈ এই কথাটো পাৰ্লিয়ামেণ্টত উত্থাপন কৰা নাই দাবীটো মানে দূৰৰ কথা এইখিনি সমাধান কৰাটো দূৰৰ কথা জোৰকৈ এইটো দাবীও কৰাৰ কোনো পৰিলক্ষিত হোৱা আমি দেখা নাপালোঁ গতিকে পৰিতাপৰ বিষয় যে আমি ঠিক এই যে এনেকুৱা ধৰণৰ আমি নিজৰ ঘৰ মৰিগাঁৱৰী ডিঙবস্তিৰ নিজৰ ঘৰ এনেধৰণৰ কথাবিলাকত যাতে আমাৰ মানুহে ভুল নাযায় বিবেক ভোট দিয়ে কাৰ দ্বাৰা আমাৰ একচুৱেলি আমাৰ ইয়াৰ নদী কাষৰীয়া অঞ্চলৰ যিটো গৰাখহনীয়া অঞ্চলৰ যিখিনি মানুহৰ যে মানে জমৰ যাত্ৰা ভুগি আছে ইয়াৰ কাৰণে কোন দল কোন নেতাই কি কৰিব তাৰ কাৰণে আমি ইয়াৰ স্থায়ী সমাধানৰ কাৰণে আমি আমাৰ অসমীয়া পৰিষদৰ মৰিগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত মৰিগাঁও জিলা সমিতিৰ সহযোগত আমি যোৱা 11/12/2016 চনত আমি ইয়াৰ আমাৰ যিখন মানে পবিত্ৰ স্থান শংকৰদেৱ শ্ৰী শংকৰদেৱ যিটো আমাৰ পবিত্ৰ স্থান পাতিগুৰি থানৰ পৰা আমি এই সত্ৰ বাকৰিৰ পৰা আমি এটা বিশাল সমদল উলিয়াই ডিচিক অৱগত কৰাই উপায়ুক্ত মহোদয়ক অৱগত কৰাই আমি এই কাৰ্যসূচীটো লৈছিলোঁ আৰু সফল ৰূপায়ণো হৈছিলে হাজাৰ হাজাৰ মানুহ হৈছিলে আৰু সেই সমদলক ডিচিয়ে প্ৰতিনিধি পঠিয়াই এডিচিৰ মানে পঠিয়াই আমাৰ পৰা মেমৰেণ্ডামটো লৈছিলে আৰু এই মেমৰেণ্ডামত আমি স্পষ্টভাৱে উল্লেখ কৰিছিলোঁ যে এইটো স্থায়ী সমাধানৰ কাৰণে আমি ৰাস্তাও দিছিলোঁ যে কি যে যদি নদীখনৰ কিমান কিউবিক পানী যায় সেই পানীখিনি জোখ লৈ মানে পানীৰ কাৰণে সেই জেগাটো এৰি দি পেলাই দুয়োপাৰে RCC মাথাউৰি বনাই দিয়াৰ পিছত যাতে নদী সেইফালে যাব নোৱাৰে এইফালে আহিব নোৱাৰে আৰু যিমানখিনি পানী ইয়াত বয় নদী দি সেইখিনি জোখ মাখ কৰি কিমান কিউবিক পানী যায় সেই জোখেৰে নদীখন অলপ খান্দি দি আৰু নেশ্যনেল হাইৱে দুয়োপাৰে থাকে তেতিয়া কি হ'ব এই অঞ্চলটো দুয়োপাৰে মাটিখিনি আকৌ ওলাই আহিব আৰু উদ্ধস্ত হোৱা পৰিয়ালখিনি আকৌ ঘূৰি আহি জেগা ল'ব পাৰিব আৰু শস্য শ্যামল হ'ব এই অঞ্চলটো আৰু নিশ্চয় আমাৰ ইয়াৰ পৰা দুটা বস্তু আমি মানে ইয়াৰ পৰা আমি লাভৱান হ'ম এটা হ'ল মানুহ এই যিখিনি মানুহ ইয়াৰ পৰা উদ্ধস্ত হৈছিল সেইখিনি মানুহ আকৌ পুনৰ সংস্থাপন হ'ব ইয়াত আৰু এটা কথা হ'ল কি যে আৰু এইটো শস্য শ্যামল হ'ব দেশ ডেভেলপমেণ্ট হ'ব উন্নত হ'ব আৰু আমাৰ এইখিনি মানুহ যদি ডেভেলপ হ'ব নিশ্চয় আমাৰ ল'ৰা ছোৱালী এই অঞ্চলৰ ল'ৰা ছোৱালীসকলে মানে ভাল লিখা পঢ়াৰ পৰা এটা সুবিধা পাব আৰু এই দেশ লিখা পঢ়া হোৱাৰ লগে লগে আমাৰ দেশৰ উন্নতিৰ চিন্তা কৰিব পাৰিব আৰু যিটো ব্ৰেইন মানে ৱাছ
মানে যিটো মানে আমাৰ সজাগতা যিটো কাৰণে কি বিবেকবোধটো দিয়াৰ কাৰণে আজিৰ পৰা আমাৰ বঞ্চিত হৈ আছে একমাত্ৰ লিখা পঢ়া নথকাৰ কাৰণে। গতিকে আমি এনেধৰণৰ দাবী দি আমি ডিচিৰ জৰিয়তে আমি মানে ৰাষ্ট্ৰপতি, অসমৰ মুখ্যমন্ত্ৰী, ৰাজ্যপাল, প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিলৈকে আমি মেম'ৰেণ্ডাম দি আমি এই ডিচিলোঁ যদিও কিন্তু আজিলৈকে আৰু ডিচিয়ে এই আমাৰ দাবীটো সন্তুষ্টি প্ৰকাশ কৰি কৈছিলে আৰু আমাক প্ৰতিশ্ৰুতি দিছিলে যে হয় আমি নগাঁও জিলা আৰু মৰিগাঁও জিলাৰ দুয়ো ডিচিয়ে আমি বহি আৰু এই বস্তুটো আলোচনা কৰি আমি চৰকাৰক বাধ্য কৰাম। যিহেতু এটা ইমান ধুনীয়া এটা পদক্ষেপ যে এই বস্তুটো মানে চিৰদিনৰ কাৰণে এইটো মানে হেৰি হ'ব, স্থায়ী প্ৰটেকশ্যন হ'ব। আচ্ছা, আছাদুজ্জামান ডাঙৰীয়া, আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰো যে বালিৰে যি মাথাউৰি নিৰ্মাণ হৈ আছে ইয়াতে যে আপোনালোকে যিটো ফৰ্মেট কৈ আছে যে RCC মাথাউৰি বান্ধিব লাগে, তাত কি চৰকাৰৰ কিবা লাভালাভ আছে নেকি, যাৰ কাৰণে নেকি RCC মাথাউৰি নাবান্ধি সিহঁতে বালিৰে মাথাউৰি নিৰ্মাণ কৰিছে? সেইটোত কি ক'ব? হয়, এইটো নিশ্চয়, এইটোতো লাভালাভ মানে কি, একচুৱেলি লাভালাভ মানে কি, আজিলৈকে কোনো ৰাজনৈতিক দলৰ নিজৰ নেতৃত্ব লাভৰ বাহিৰে আমাৰ সমাজৰ কোনো লাভৰ চিন্তা আজি কৰা কোনো উদাহৰণ নাই। কাৰণ বালিৰে মাথাউৰি বনোৱাৰ লগে লগেই বাৰিষা কালত দবাপিটা বৰষুণ হ'ব আৰু বালিখিনি খহাই যাব আৰু নতুনকৈ আকৌ আঁচনি ধৰিব, তাৰ পৰা ঠিকাদাৰৰ লগত বিভিন্ন ধৰণৰ ধনৰ অংক কৰি সিহঁতে যাতে হিংসাত্মক কি কয় মানে ভাগটো যাতে সিহঁতে মানে আত্মসাত কৰিব পাৰে। এইটো হৈছে ব্যৱসায়ত পৰিণত হৈছে। কাৰণ বালিৰে মাথাউৰিটো বনালে আকৌ ভাঙিব, আকৌ বনাব। হয়, ধন্যবাদ আছাদুজ্জামান ডাঙৰীয়া। আৰু সকলো দৰ্শকলৈ মই অনুৰোধ জনাম যাতে আপোনালোকে এই ভিডিঅ'খন যদি চাই ভাল পাইছে আৰু আগন্তুক দিনত যদি আপোনালোকে এনেকুৱা ভিডিঅ' পাব বিচাৰে তেতিয়াহ'লে আপোনালোকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় আপোন চেনেল, ইউটিউব চেনেল আপোনালোকৰ অনুভৱ আছাম। ধন্যবাদ।